সরকারি গ্যাস পাইছোঁ মই সরকারি হিসাবতে লম 1 টকাও নিদিওঁ। আপুনি ডেইলি আহি চাব ইয়াতে কিমান পইচা পাতিৰ লেনদেন হৈ আছে মানে সরকারি গেছত মানে এজনৰ পৰা 2000 3000 এনেকৈ পইচা খুজি লৈ ফেলে আপোনাৰ মানে ইহঁতে অফিচ চলাই আছে। আর ডিস্ট্রিবিউটর লগত মানে যাক দি মানে মই এপ্লাই কৰিছিলোঁ এই মানে কৈ আছে যে তাতে গ'লে ইহঁতে হাল্লা বল কৰে, পইচা খোজে, আমি পইচা কত দিওঁ। তো মোৰ পৰা পইচা বিচাৰি ইহঁতে মানে মানে আমাক বস্তুখিনি ডিছবাছ নিদি ফেলে ইহঁতে ডাইৰেক্ট আমাক পঠাই দিয়ে যে তহঁতে যাই ফেলে লৈ আহ। মই আজি 9 মাহ পাৰ হ'ল। মই যেতিয়া গ্যাস পাইছোঁ তেতিয়া ইনষ্টলেশ্যন কৰিছে বেলেগৰ নামত গ্যাস এটা মানে বেলেগৰ ঘৰত লৈ উঠাই ফেলে মানে আপোনাৰ GPS কেমেৰা দি লোকেশ্যন উঠাই ফেলে মানে গ্যাসটো তাতে ইনষ্টলেশ্যন বুলি দেখাইছে, লগতে ৰেজিষ্টাৰ লৈ গৈছিল, লৈ যাই ফেলে মানে গ্যাসটো নিদি ফেলে মানে তাতে লিখি দিছে গ্যাস ইনষ্টলেশ্যন হৈ গৈছে, তাতে চিগনেচাৰ লৈ আহিছে। ইহঁতে ডিষ্ট্ৰিবিউটাৰ এটা আছিল, তাতে কৈ আছিল যে আপোনাৰ বস্তুখিনি কালি পাই যাব বা পৰহি পাই যাব, তো আপুনি ঠিক আছে অলপ কিবা এটা দিয়ক। ঠিক আছে হ'ব দে দি দিম। পিছত দিলোঁ কিবা এটা, দিয়াৰ পিছত এতিয়া মালটো দিয়া নাই মোক। মই বাৰে বাৰে কৈ আছোঁ, কোৱাৰ পিছত ইহঁতে কৈ আছে যে অফিচত যা, অফিচত যাই ফেলে বস্তুখিনি লৈ আহ, তাতে গ'লে খালি পইচা যায় বা কিবা কিবি কৰি থাকে। তো মই ক'লোঁ ঠিক আছে হ'ব। এইটো ডিংডিঙা বজাৰত, এইটো মোৰ ৱাইফৰ নামত হয়। এতিয়া বস্তুখিনি মই মোৰ যিটো পাব লগা আছিল সেইটোতো বিচাৰি আছোঁ, লগতে পইচা খুজি আছে, পইচা নিদিওঁ মই। ইহঁতে 1000 2000 মানে যাৰ পৰা যিমান পায় সেইটো মানে লৈ আছে আৰু মোৰ পৰা বিচাৰিছিল। মই ডাইৰেক্ট মানা কৰি দিছোঁ যে মই নিদিওঁ, সরকারি গ্যাস পাইছোঁ মই সরকারি হিসাবতে লম, 1 টকাও নিদিওঁ। হৈছে নেকি? বহুত মানুহ আপুনি ডেইলি আহি চাব ইয়াতে কিমান পইচা পাতিৰ লেনদেন হৈ আছে মানে সরকারি গেছত মানে এজনৰ পৰা 2000 3000 এনেকৈ পইচা খুজি লৈ ফেলে আপোনাৰ মানে ইহঁতে অফিচ চলাই আছে। আর ডিস্ট্রিবিউটর লগত মানে যাক দি মানে মই এপ্লাই কৰিছিলোঁ এই মানে কৈ আছে যে তাতে গ'লে ইহঁতে হাল্লা বল কৰে, পইচা খোজে, আমি পইচা কত দিওঁ। তো মোৰ পৰা পইচা বিচাৰি ইহঁতে মানে মানে আমাক বস্তুখিনি ডিছবাছ নিদি ফেলে ইহঁতে ডাইৰেক্ট আমাক পঠাই দিয়ে যে তহঁতে যাই ফেলে লৈ আহ। আমি যেতিয়া আহোঁ তেতিয়া পইচা খুজি থাকে। যোনে পইচা দিব পাৰে সি তো দি লৈ যায়, যোনে নিদিব তাক মাল নিদিয়ে, ঘূৰাই ফেলে এনেকুৱা পৰিস্থিতিত লৈ আহে।